চাওক ইতিমধ্যে মোৰ বন্ধু কৈছে আমি একেলগত একে ক্লাছত একেলগত পঢ়া তো একেলগত মানে ৰাজনীতিত অহা নহয়। মই ছাত্ৰ সংগঠনত একেলগতে ৰাজনীতিত অহা আৰু এখেতৰ লগত মই আগৰ পৰাই এটা আলোচনা আছিল যে ভৱিষ্যতে মই এছেম্বলি খেলিব খোজোঁ, এখেতে MCLA খেলিব খোজে। যোৱাবাৰ মই ষ্ট্ৰংলি দাবী দিছিলোঁ, এখেতেও দাবী দিছিল, এখেতে পাইছে, আজি আমাৰ MCLA হৈছে। গতিকে এতিয়া মই এছেম্বলিত যাম, এখেতে BTCত থাকিব, এইখিনি মোৰ দৃঢ় বিশ্বাস আৰু আশা। তো গতিকে এখেতসকলৰ চবৰে আশীৰ্বাদ মোক লাগিবই আৰু চবেই একেলগত কাম কৰিম। আৰু আমি বিশেষকৈ যিহেতু মই পৰ্বতজৰা এছেম্বলি হিচাপে মই খেলিবলৈ ওলাইছোঁ, তো ফকীৰাগ্ৰাম পাৰ্টৰ এছেম্বলি ছেগমেণ্টটো মই 100% মানে ধ্যান দিম আৰু সব ফকীৰাগ্ৰাম, কুমা, শ্ৰীৰামপুৰ আমি সব গোটেই যিখিনি এৰিয়া পৰিছে মই পৰ্বতজৰা সমষ্টিটো 100% আগবঢ়াই লৈ যাম বুলি মই আশাবাদী। ইতিমধ্যে দলীয় হাইকমাণ্ডে আপনার কাছে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, দলীয় হাইকমাণ্ডে কি? মই প্ৰথমতে আমাৰ দলীয় হাইকমাণ্ড হাগ্ৰামা মহিলাৰী ছাৰক মই ধন্যবাদ যাচিছোঁ। আজি মোৰ ওপৰত যে বিশ্বাস কৰি মোক টিকেটটো প্ৰদান কৰিছে তাৰ কাৰণে মই নথ আনন্দিত আৰু হাগ্ৰামা মহিলাৰী ছাৰক মই ধন্যবাদ যাচিছোঁ। হয়, সঁচাকৈ খুব আজি আনন্দ অনুভৱ হৈছে, কিয়নো আমি একেলগৰ বন্ধু হয়। এটা সময়ত একেলগে ৰাজনীতিত আহিছোঁ আৰু এটা সময়ত একেলগে আকৌ MCLA টিকেটৰ দাবী দিছোঁ আলোচনা মৰ্মে। কিন্তু তেখেতৰ এটা ইচ্ছা আছিলে যে মই ভৱিষ্যতে কোনোবা দিন MLA খেলিম। তো আজি যিয়ে নহওক আমাৰ BPF দলৰ প্ৰধান মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱ আমাৰ পৰ্বতজৰা সমষ্টি নতুনকৈ গঠন হোৱা সমষ্টিত আমাৰ যি চেণ্টিমেণ্ট মাইনৰিটি মানুহৰ এই চেণ্টিমেণ্টটো ৰক্ষা কৰি আজি ডক্টৰ ৰেজাউল কৰিম মোৰ বন্ধু হয়, তেওঁক যি BPF দলৰ ফালৰ পৰা টিকেট দিয়া হ'ল, মই আমাৰ চিফ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ বন্ধুক তেখেতকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁৰ যি এটা ভৱিষ্যত পৰিকল্পনা আছিলে, মনৰ ইচ্ছা, আজি এই ইচ্ছাটো ফুলফিল হৈছে, সেইকাৰণে তেওঁক ধন্যবাদ দিছোঁ। আৰু আমাৰ যিহেতু পৰ্বতজৰাবাসী ৰাইজ সকলোকে মই আজি আমাৰ ব্লকত দুখন মিটিং আছিলে, মই মিটিঙতে আজি আমাৰ দলীয় ৱাৰ্কাৰৰ মাজত ডাইৰেক্ট মই সতৰ্কবাণী ডাইৰেক্ট কৰি দিছিলোঁ, আমি BPF কৰা মানুহ, BPFৰ আমি সতীৰ্থ হয়, BPFৰ আমি কৰ্মকৰ্তা, BPFৰ প্ৰধানে যাকে টিকেট নিদিয়ক কিয় আমি তেওঁকে আকোৱালি ল'ম আৰু তেওঁৱে আমাৰ কেণ্ডিডেট হ'ব, আমাৰ দলে দিয়াটো। গতিকে কোনো ব্যক্তিকেন্দ্ৰিক হ'ব নালাগে। মই আমাৰ ফকীৰাগ্ৰাম ব্লকৰ অধীনস্থ যিমান আমাৰ কৰ্মকৰ্তাসকল আছে তেওঁ সকলোলৈ মই আহ্বান কৰিছোঁ, কালিৰ পৰা দলীয় যিখিনি কাম কাজ আমাৰ দলে দিয়া কেণ্ডিডেট হৈ যিখিনি কাম কৰিব লাগে, যি ৰাইজৰ মাজত যি এটা মেছেজ লৈ যাব লাগে, মই আহ্বান জনালোঁ, কালিৰ পৰা আপোনালোকে হাতে কামে লাগি যাওক। আৰু আমি ফকীৰাগ্ৰাম ব্লকে যিহেতু এটা গুৰু দায়িত্বত থাকিব লাগিব, আমাৰ পৰ্বতজৰাই হওক বা খুংৰিয়ে হওক, দুটা আমাৰ মেজৰ সমষ্টি আৰু মেজৰ ব্লক হ'ল আমাৰ ফকীৰাগ্ৰাম ব্লক। গতিকে আমাৰ যিমান ফকীৰাগ্ৰাম ব্লকৰ সতীৰ্থ বন্ধুসকল আছে সকলোকে মই আহ্বান কৰিছোঁ, সকলোৱে যাতে আমি আমাৰ যি দুটা প্ৰাৰ্থী আছে বা খুংৰি আৰু পৰ্বতজৰা আমি যাতে জিকাই দিব পাৰোঁ, তাৰ কাৰণে যি কৰিব লাগে, যোনটো লেভেলত যাই কাম কৰিব লাগে মই আহ্বান কৰিলোঁ কাম কৰাৰ কাৰণে।